Welcome to Divosika Vlogs. সকলকে স্বাগতম জনাইছো। আজি যাইছো হৰনে কছাৰী হাট হবাৰ এখান আৰু বাস মানুহ চানে অলপ উঠাই ললো। এতিয়া অলপ আগত আছে মানুহ তে 15 মিনিট মান ৰখিম। হা মানুহ চানে তো উঠাইছে। মানুহ উঠাইছে তোৰ কি হৈছে আৰু না অলপমান ইয়াতে অলপ বাছখান ধুছি আৰু ইয়াৰ পৰা যাব ষ্টাৰ্ট কৰিব অলপমান ৰখি আছে এইটো হ'ল হৰনি চক আৰু অলপ পিছত যাম আৰু এইটো হ'ল হৰনি চক আৰু মহৰি পৰা গৰম পৰা খেলপথাৰত যাব লাগিব এতিয়া যাই আছোঁ চাৰে ভিডিঅ'টো স্কিপ নকৰিব মিটিং আছে কাম চলিছে অলপমান ৰাস্তা একদম তামান বেয়া আমাৰ গড়েশ্বৰ ৰাস্তাটো বহুত বেয়া একদম তামান পালা মাৰিছে বে शाबाश बेटा बहुत बढ़िया গাইস আহি আমি গেলো মুকুন্দপুৰ ইয়াৰ পিছত পাম আমি মহৰিপাৰা চাৰে ভিডিঅ'টো স্কিপ নকৰো বঢ়িয়া হ'ব এইটো মহৰিপাৰাৰ মেইন চক ইয়াৰ পৰা গেট ষ্টাৰ্ট হৈ গ'ল মিলবাৰী যাৱাৰ ৰাস্তাটো বিটি দিয়ে বহুত বেয়া জায়গা পাই গেলো ইয়াতে বাছখান খুৱাব লাগিব গাইস ইয়াতে আজি হৰনে হবাৰ সত্য হবা আছে আজি গৰমপাৰা মহৰিপাৰাত চাৰে ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে দোকান চোকান গিলা দিছি ইয়াতে অলপ চলপ আমাৰ কালচাৰটো অলপ দেখাব চেষ্টা কৰিম নাচা চাই যদি অলপ
কোনে কৈছে নাচা চাচা যদি ওলাই অলপ দেখাব চেষ্টা কৰিম আপোনালোকক চাই থাকক স্কিম নকৰিব এক প্লেট খাই ল'ব ভিতৰত সোমাইছোঁ অলপ এইটো মেইন গেট সভাপতি শ্ৰীযুত সন্বৰ বৰুৱা ডাঙৰীয়া, সভাপতি খিলঞ্জীয়া জনজাতি সাহিত্য ফুলাম জাপি, এটি বল্লম, এটি মেমেণ্ট আৰু গাইজ ভাতৰ কলা জেগা বিচাৰি পাইছোঁ এইফালে ভাতৰ কলা কি আছে মানে আমি নেক্সট কন্টেন্ট শ্মশানত যাম শ্মশানত ৰাতি থাকি বোলে ভিডিঅ' বনাওঁ নেকি একদিন কেনে লাগিব ৰাতি বঢ়িয়া আমাৰ ইনজয় হ'ব আৰু না অলপ পিছত ভিডিঅ'টো গেটখন অলপ দেখাই আছোঁ ৰ কেনে আছে আহিছে না এইবোলে বুজিয়ে পোৱা নাই এটা চুলি গুচিলে আৰু না এইবোলে বুজিয়ে পোৱা নাই এইখন গাইছ এইখন হ'ল চাহ বাগান গৰমপাৰাৰ বাদ দিয়ে দিব্যশিৱ মই অকলে শ্মশানত যাই এদিন ভিডিঅ' বনাম বাদ দি দিব্যশিৱ মই অকলে বনাম মই নবনাৰ কাৰণে এইবোলে একলাই ভিডিঅ' বনাব শ্মশানত পাগলা হৈছি ভাত চাত খাই ল'লোঁ এতিয়া যিহেতু এইখিনিতে সমাপ্ত কৰিম যদি ভাল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব